নমস্কাৰ, অনামিকাছ লাইফলৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া দেখিছে, আমি লগৰ কেইজনী লগ হৈ 4 জানুৱাৰীৰ দিনা আমি গৈছিলোঁ পাগলাদিয়া ৰিজৰ্টলৈ বুলি। প্ৰথম ওলাই গৈয়ে নলবাৰীৰ পপুলাৰ ৰেষ্টুৰেণ্ট ৰিদ্ধি সিদ্ধিত আমি চাহ একাপ খালোঁ আৰু আমি আটাইবোৰে ঘৰতে কিবা কিবি বনাই লৈ গৈছিলোঁ। এটা কেকো লৈ গৈছিলোঁ। তাত গৈ আমি কেকটো কাটিলোঁ। ঘৰতে বনাই লৈ যোৱা বস্তুবিলাক আমি খালোঁ। সময়খিনি কেনেকৈ পাৰ কৰিলোঁ আমি গমকেই নাপালোঁ। কমলাও লৈ গৈছিলোঁ। কমলাও আমি ধনিয়া জলকীয়াৰে ধুনীয়াকৈ কাটি কিনে খালোঁ আৰু ঠিকছে ফটো উঠিলোঁ। হাঁহি ধেমালিৰে এনেকৈ আমি দিনটো পাৰ কৰিলোঁ আৰু বেলি ডুবু সময়ত পুনৰ আমি ঘৰলৈ উভতি আহিলোঁ। কিমান যে ভাল লাগিল সেই দিনটো। স্মৃতি হিচাপে এটা ভিডিঅ' বনাই মই ইউটিউবত থৈ দিলোঁ। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব দেই। আজিলৈ এৰিছোঁ। ধন্যবাদ।